ঘটনাটো হৈছিল যোৱাকালি ৰাতি প্ৰায় 1টামান বজাত ঢালিগাঁৱত আমি আছিলোঁ। ঢালিগাঁৱত আমি 8-10জন আমাৰ সংগঠনীয় আমি বন্ধু বান্ধৱ একলগত আছিলোঁ। আৰু ৰাতিত কালি আমি অনুমান পাইছোঁ যে গৰুৰ গাড়ী যাই আছে। গৰুৰ গাড়ী যাই আছে, সেই গৰুৰ গাড়ী যোৱাৰ ক্ষেত্ৰত আমি এই বস্তুটোৱেই জনাইছোঁ, অচি ছাৰকো জনাইছোঁ। আৰু ইয়াতে য'ত গৰুৰ গাড়ী যাই আছিলে তাতে 1 ষ্টাৰ অচি ছাৰ আছিলে, আকৌ কেইজনমান হোমগাৰ্ড বা হেৰিও আছিলে। আৰু সেই ক্ষেত্ৰত আমি কৈছোঁ যে গৰু গাড়ী যাই আছে, এইখন গৰু গাড়ী হয়। কোৱাতে সেই গৰুখনত আমি গাড়ীখন আটকাই দিয়া হ'ল। আৰু প্ৰশাসনৰ নিজেও থাকিলে আৰু গৰুৰ গাড়ীখন তাৰপিছত ঢালিগাঁও থানালৈকে লৈ যোৱা হয়। লৈ যাওঁ তাৰপিছত এইটো লৈ গ'ল, গাড়ীটো যেতিয়া লৈ গ'লে প্ৰশাসনৰ ক্ষেত্ৰৰ পৰা, তাৰপিছত আমি তাতে ৰখি আছিলোঁ যে গম পাইছোঁ যে গৰুৰ গাড়ী আকৌ 4-5খনমান আছে। তাৰপিছত অচি আমাৰ জিতেশ বৰ্মনে সি হঠাৎ আহি পেলাই ফাৰ্ষ্টলি মোক 2 হাতেৰে পিটি চিটি পূৰা মাৰা আৰম্ভ কৰিলে। একো সোধা পোছা নাই। মই কৈছোঁ, ছাৰ কি হ'ল মাৰিব ধৰিলে যে? ছাৰে একো সোধা পোছা নাই, মানে মোক মূৰলৈকে ভৰিলৈকে পূৰা মাৰিলে। ছাৰো মাৰিলে, লগতে আৰু 2-3জন সিহঁতৰ প্ৰশাসনৰ মানুহ আছিলে, সিহঁতক পূৰা মাৰিলে। মাৰি মোক পেলাই দিলে। পেলাই দিয়াৰ পিছত মোক তাতেই ৰাস্তাত পেলাই থৈ গুচি গ'ল। সিহঁতে গাড়ী লৈ গুচি গ'ল। পিছত মোক মোৰ বন্ধু বান্ধৱখিনি ৰাতিতে গৰু গাড়ীটো দেখাই দিয়াৰ কাৰণে বা ধৰাই দিয়াৰ কাৰণেই, এইটোৰ কাৰণে আমাক টৰ্চাৰ কৰিলে, মাৰিলে। মানে গৰু গাড়ীত এইটো এটা আমাৰ সন্দেহজনক এতিয়া লাগি গৈছে অৰিজিনেলি, যিটো আমি গাড়ী এটা ধৰাই দিছোঁ। আৰু গাড়ী এটা ধৰাই দিয়াৰ পাছত এই গাড়ীখনক সিহঁতে গাড়ীখনক এৰি দিয়াৰ পিছত আকৌ আমাকে টৰ্চাৰ কৰি মাৰপিট কৰিলে। আৰু আপোনালোকে ইয়াৰ পৰা গুচি যাওক বুলি নহ'লে তহঁতকে কেছ লগাই দিয়ে, ফচাই দিম বুলি সেইখিনি কথা কালি কৈ দিলে। আৰু গৰু গাড়ী টোটেলি 5খন গৰু গাড়ী আছিলে। তাৰ মতে আমি এখন গৰু গাড়ী নাম্বাৰ ভায়া আমি এখন ধৰি থানাত চম্ভালি দিব সক্ষম হৈছিলে। কিন্তু গাড়ীখন মই শুনা পাইছোঁ গাড়ীখন ৰাতিতে এৰি দিলে। এৰি দিয়াৰ পিছতে আমাক ৰোডত মাৰপিট আৰম্ভ কৰিলে আৰু কি। তাৰপিছত গোটেই গাড়ীখিনি মানে গুচি গ'ল আৰু পাই গ'ল। মোক মাৰিলে, মোৰ আচলতে মূৰত মাৰিলে, কাণত ইয়াতে মাৰিলে লাঠিৰে। আৰু মোৰ এই যে ঠেংলৈকে পূৰা শৰীৰত মানে জখমি হৈ আছে। এতিয়া মই ৰাতিতে মোক মোৰ বন্ধুখিনিয়ে ৰাতি প্ৰায় 2টা-2:30 বজাতে মোক এডমিশ্যন কৰিলে। পূজাজমুঞ্চি সংগ্ৰাম সমিতিৰ সভাপতি আছিলে বিভক তালুকদাৰ। আৰু আমাৰ ইয়াতে বঙাইগাঁৱৰ আমাৰ আছিলে মাৰধৰ কৰাৰ পিছত নহয়, মোক তাতে ফেলাই থৈ গৈছিলে ৰাস্তাত। মোক ফেলাই থৈ সিহঁতে গাড়ী লৈ গুচি গৈছিলে মাৰি পেলাই। ৰাস্তাত এইটো মাজৰাতি ৰাস্তাৰ ওপৰতে গুণ্ডাগিৰি চলালি বুলি মানে ভাবি সিহঁতৰ প্ৰশাসনৰ মানুহ আছিলে সিহঁতৰ, কিন্তু সেইভাবেই আমাক লাষ্টত মাৰিলে। আৰু এতিয়া মই সংগঠনৰ যিটো মোৰ সভাপতি অলপ আগত ক'লে, যিহেতু আমাক এই ধৰণৰ টৰ্চাৰ কৰিলে, এটা জাতীয় সংগঠনৰ সভাপতি সম্পাদক ধৰি কিছুমান সদস্যকো অপমান কৰিলে। আৰু যিখিনি সিহঁতে গৰুৰ যি বেহাৰ লগত জড়িত হৈ আছে সেইটো সম্পূৰ্ণভাৱে তদন্ত হ'ব লাগে, এইখিনি হ'ব লাগে। আৰু যদি নহয়, আমাৰ যদি যি আমাক ক্ষতিসাধন কৰিছে এইবিলাক ব্যৱস্থা যদি নকৰে, তেতিয়াহ'লে আমি আমাৰ সভাপতি বিভক তালুকদাৰে কৈছে যে আমি 12 ঘণ্টীয়া বা হেৰি ঘণ্টীয়া হ'লেও আমি চিৰাং জিলা বন্ধ দিম বুলি। আপোনাৰ 1:15 বজাৰ ঘটনাটো আমাৰ এটা বিশেষ এটা ক্ষেত্ৰত আমি এটা খবৰ পাইছিলোঁ যে চোৰাং গৰুৰ গাড়ী আহি আছিলে, 5খনকৈ গাড়ী আহি আছিলে। আহি থকা অৱস্থাত আপোনাৰ আমি ঢালিগাঁৱত অভাৰব্ৰিজৰ তলত গাড়ীখন আমি ধৰিলোঁ। আৰু ইতিমধ্যে তাৰ গাড়ীখন ধৰাৰ আগতে আমি জিতেশ বৰ্মন আমাৰ ঢালিগাঁও থানাৰ অচি তেখেতক কৈছিলোঁ। তেখেতে ক'ল যে এতিয়া সেই গাড়ীখন ধৰাৰ কথালৈকে SP ছাৰক বা এডিশ্যনেল SP ছাৰৰ লগত এবাৰ আলোচনা কৰে। তৎক্ষণাত মই এডিশ্যনেল SP ছাৰক মই ফোন কৰিছিলোঁ, দুবাৰকৈ SP ছাৰক মই কণ্টেক্ট কৰিছিলোঁ। তেখেতসকলে মানে ব্যস্ত থকাৰ কাৰণে মোৰ চাগে ফোনটো এটেণ্ড কৰিব নোৱাৰিলে। তাৰপিছত আপোনাৰ আধা ঘণ্টাৰ পাছত গাড়ীখন আহি পালে। গাড়ী আহি থকা অৱস্থাত তাতে আমাৰ ঢালিগাঁৱৰ অচি এজন আছিলে, 1 ষ্টাৰ আছিলে। তাতে থকা অৱস্থাত আমি গাড়ীখন ধৰি পেলাই থানাত আমি চমজাই দিলোঁ। চমজাই দিয়াৰ পাছত গাড়ীখন কিয় ধৰিব লাগে, তাৰ আগতে মই কিন্তু তেখেতক লগো ধৰিছিলোঁ, কোৱাৰ্টাৰত গৈ পেলাই লগো ধৰিছিলোঁ যে গাড়ীখন ধৰিব পাৰিলে থানাত লৈ আহিবি। তেখেতৰ আলোচনাৰ মৰ্মে মই থানাত লৈ গৈছিলোঁ গাড়ীখন। লৈ যোৱাৰ পাছত আকৌ তেখেতে মানে উল্টাকে আকৌ আমাক মানে প্ৰেছাৰ ক্ৰিয়েট কৰিলে যে আপোনালোকে গাড়ীখন কিয় ধৰিব লাগে, ইয়াতে সংগঠনৰ মোক প্ৰথমত সৰ্বপ্ৰথমত মোকে মাৰিছে, তাৰপিছত মোৰ জেনেৰেল ছেক্ৰেটাৰীক মাৰিছে, আমাৰ যুৱ ছাত্ৰ পৰিষদৰ ল'ৰাক মাৰিছে, মোৰ ভাইচ প্ৰেচিডেণ্টক মাৰিছে। এনেকৈ মাৰটো একদম গৰু গাড়ী ধৰা কাৰণে এইটো ৰাতি আপোনাৰ 1:30মান বজাৰ ঘটনা। 1:30 বজাৰ
syndicate চলি আছে এইটো 100% এইটো 100% আৰক্ষী জড়িত হৈ আছে এইটো আৰক্ষী জড়িত আছে আৰু ইতিমধ্যে আমি গম পালোঁ তাতে এটা 1 ষ্টাৰ চাৰ থকা অৱস্থাত তেখেতক আমি কথা কথা মানে এটা ভাল এটা ৰিলেশ্যন থকাৰ কাৰণে তেখেতৰ পিছত এটা গৰু গাড়ী আহি আছে তো তেখেতসকলৰ গৰু গাড়ী কেনেকৈ আহি আছে বুলি গম পালে তেখেতসকলে গম পোৱাৰ কোনো প্ৰশ্ন নাছিলে কিন্তু ইতিমধ্যে আমি বুজি পালোঁ আৰু যেতিয়া নেকি জিতু ছাৰৰ লগত কথা পতাৰ পাছত যে তেখেতে ক'লে থানাত লৈ আহিবলৈ থানাত লৈ যোৱাৰ পাছত আকৌ উভতি আকৌ মোকে প্ৰশ্ন কৰিছে যে গৰু গাড়ীখন কেলৈ ধৰিব লাগে গাড়ীখন ইমিডিয়েটলি এৰি দিব লাগে কৈ দিয়াৰ পাছত মোক লগে লগে মানে গালত চৰ মাৰি ৰাতি লগে লগে এৰি দিছে পিছত মোক চৰ মাৰি দিলে মোৰ মোবাইল ভাঙি দিলে তাৰপিছত মোৰ মোবাইল চিজ কৰিলে তেতিয়া মই অভাৱ হৈ কিনে গ'লোঁ তাৰপিছত মোৰ ল'ৰাকেইটা আকৌ গাড়ী ধৰিবৰ কাৰণে আছিলে তাতে পুলিচ প্ৰশাসনৰ মানুহ আছিলে সিহঁতক কি কৰে তাতে আকৌ জিতেশ বৰ্মন ছাৰে ওলাই পেলাই গৈ সিহঁতক মানে বেয়াকৈ মানে মাৰধৰ কৰিছে AS 01-2497 এইটো আপোনাৰ বেংগলৰ পৰা আহি আছিলে গৰু গাড়ী 5খন গাড়ী আছিলে টোটেল আপোনাৰ 5খন গাড়ীৰ ভিতৰত 80টা গৰু আছিলে টোটেল